মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সখা শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰাতাই 1471 চনত প্ৰতিষ্ঠা কৰিছিল মইনবৰী সত্ৰ। মইনবৰী সত্ৰই অসমীয়া সত্ৰীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে অসমীয়া সমাজ জীৱনলৈ প্ৰচুৰ অৱদান আগবঢ়াইছে। অসমৰ বিভিন্ন প্ৰান্তত মইনবৰী সত্ৰৰ অনুগামী মুঠ 14খন শাখা সত্ৰ আছে। বাপ কৃষ্ণ মইনবৰী সত্ৰ সৰভোগলৈ কেনেকৈ আহিল এইটো আমি খুব জানিব বিচাৰিছোঁ। কথা হ'ল মইনবৰী সত্ৰখন পূৰ্বে হালধীয়া গ্ৰামত আছে। হালধীয়া গ্ৰাম হৈছে আমাৰ বৰপেটা সদৰৰ পৰা 40 কিলোমিটাৰ দক্ষিণ আৰু পশ্চিম, গোৱালপাৰাৰ নিকটৱৰ্তী স্থান, ফুলৰ আৰু চতলাৰ অতি কাষত ঐতিহাসিক হাজিৰা চকী ৰঞ্জত হৈছিলে আৰু তাৰ কাষত যিখন গাঁও আছিল সেইখন হালধীয়া গ্ৰাম আছিলে। আৰু এই হালধীয়া গ্ৰামত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মাধৱদেৱৰ একান্ত সুহৃদ আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমগৰাকী নামনি অসমৰ শিষ্য শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতা। আৰু এই নাৰায়ণ দাস ঠাকুৰতাই এই সত্ৰখন হালধীয়া গ্ৰামত পূৰ্বে প্ৰতিষ্ঠা কৰিছিল। প্ৰাকৃতিক দুৰ্যোগৰ ফলত 1898 চনৰ যি বৰ ভূঁইকঁপ হৈছিল আৰু এই বৰ ভূঁইকঁপৰ ফলত সত্ৰখন মইনবৰী গাঁৱলৈ স্থানান্তৰ কৰা হয়। অৰ্থাৎ মইনবৰী গাঁওখন আছিল হালধীয়া গ্ৰামৰ পৰা পূবে 5 কিলোমিটাৰ নিলগত, পূবফালে হ'ব। আৰু এটি টিলা আছিল, পাহাৰীয়া টিলা, সেই টিলাত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। তাত যুগ যুগ ধৰি এই সত্ৰখনে সত্ৰীয়া সংস্কৃতিৰ লগতে বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান হিচাপে অসমত তথা ভাৰতবৰ্ষত এক উল্লেখযোগ্য বৰঙণি দি থৈ গ'ল। যোৱা দুৰ্ভাগ্যবশতঃ প্ৰাকৃতিক দুৰ্যোগ পুনৰ আহিল। আকৌ 2005 চনৰ 28 অক্টোবৰ তাৰিখে ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ সন্মিলিত গৰাখহনীয়াৰ প্ৰবলত পৰি এই সত্ৰখন পুনৰ মইনবৰীৰ পৰা আকৌ সৰভোগৰ এই যিটো ঠাই আমাৰ চান্তাবাৰী সৰভোগ বৰ্ণগড় এলেকাৰ চান্তাবাৰী গাঁৱত পুনৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াতে আমাৰ পূৰ্বৰ সেয়া চৰকাৰ আছিলে তৰুণ গগৈ চৰকাৰ, তেখেতে আমাক ইয়াতে প্ৰায় 6 বিঘামান মাটি, 5 বিঘাৰ অকণমান বেছি মাটি আমাৰ থানখনৰ কাৰণে আবণ্টন দিয়ে আৰু সেই স্থানত পুনৰ সত্ৰখন প্ৰতিষ্ঠা কৰি আজিৰ এই ৰূপ পাইছে। বৰ্তমান আমাৰ সত্ৰখন এখন পৰিচালনা সমিতি, 2জন সত্ৰাধিকাৰ প্ৰভু, এজন বুঢ়া সত্ৰাধিকাৰ, আন এজন ডেকা সত্ৰাধিকাৰৰ দ্বাৰা সত্ৰখন পৰিচালিত হৈ আছে। এখন সুন্দৰ আটকধুনীয়া আমাৰ এখন সত্ৰ পৰিচালনা সমিতি আছে আৰু তেওঁলোকৰ সহায় সহযোগিতাত সত্ৰখনে আজিৰ এই পৰ্যায়ত বৰ সুন্দৰকৈ চলি আছে।
বাপ হয় আপোনালোকৰ মই শুনিবলৈ পাইছোঁ যে আপোনালোকৰ পৰিয়ালে এই সত্ৰখনত মানে বহুত গুৰুত্বপূৰ্ণ এই সত্ৰখন গুৰুত্বপূৰ্ণ ভূমিকা আছে। কথাটো হ'ল গুৰুজনাৰ সেই দিনৰ পৰাই আমাৰ যি মহাপুৰুষ শংকৰ গুৰুজন, মাধৱ গুৰুজনক লগতে আতৈ পুৰুষসকলক আমাৰ এই নাৰায়ণ দাস ঠাকুৰতে বিভিন্ন প্ৰকাৰে আৰ্থিকভাৱে সহায় সহযোগিতা কৰি আহিছিল হয় গুৰু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত। হয় আৰু সেই আৰ্হিটো আমাৰ এই সত্ৰখনতো থাকি গ'ল। কেনেকৈ এই সত্ৰখনে জন্মান্তৰে যিমান ঘাট প্ৰতিঘাত আহিছে হয় সকলো ঘাট প্ৰতিঘাত ঈশ্বৰৰ কৃপাত, ভগৱন্তৰ কৃপাত, প্ৰভু গুৰুজনাৰ কৃপাত, হয় গুৰু দুজনাৰ কৃপাত এই ঘাট প্ৰতিঘাতবোৰ বৰ ভালদৰে তেওঁ মোকাবিলা কৰি সত্ৰখনে আজিৰ এই প্ৰতিষ্ঠানটো এনেদৰে গঢ়িবলৈ সক্ষম হৈছে। আমাৰ পৰিয়ালখনে ইয়াতে আমি 7জন ককাই ভাই আছোঁ আৰু 7জন ককাই ভাই আৰু খুৰাহঁতক লগত লৈ আমি সদায় অহৰ্নিশে এই সত্ৰখনত লাগি থাকোঁ। হয় লাগি আমাৰ যি মানে সাঁচতীয়া ধন, এই সাঁচতীয়া ধনৰ কিছু অংশ আমি ইয়াতে ব্যয় কৰোঁ সত্ৰখনত। হয় আৰু গভৰ্ণমেণ্টৰ পৰা যিখিনি আমি সহায় সহযোগিতা পাব লাগিছিল, আজিৰ পৰা প্ৰায় 10-15 বছৰমান আগতে আমি 11 লাখ টকা এটা গভৰ্ণমেণ্টৰ পৰা অনুদান পাইছিলোঁ। সেইখিনি আমি সত্ৰৰ মণিকূট গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট ব্যয় হৈছে। ইয়াত প্ৰায় 2 কোটি টকা ব্যয় হৈছে সত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত। কিন্তু আমি 11 লাখ টকা যথেষ্ট নহয়। আৰু আমি গভৰ্ণমেণ্টক আমি বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰক আমি অনুনয় বিনয় কৰি আছোঁ। তেওঁলোকে আমি ভাবিছোঁ তেওঁলোকে এটি ভাল শক্তিশালী এটা অনুদান দি পেলাই সত্ৰখনৰ যিটো সাংস্কৃতিক যি পৰিৱেশ, এই পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে আমি 50 লাখ ব্যয় সাপেক্ষে আমি তোৰণখনৰ নিৰ্মাণ কাম আজিৰ পৰাই আৰম্ভ কৰিছোঁ। আপুনি দেখিছে মিস্ত্ৰী লাগি আছে। আপোনালোকৰ পকেটৰ ধনেৰে আমি ভাবিছোঁ আৰু যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিম। আমি বহুত ভাল কথা। প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে আমি এটা বাজেট লৈছোঁ আৰু এখন ধুনীয়া ড্ৰয়িং কৰিছোঁ। আৰু সেই ড্ৰয়িঙৰ মাধ্যমেৰে আমাৰ অলৰেডি বৰপেটাৰ পৰা প্ৰায় 10জনমান আমাৰ মিস্ত্ৰী আহিছে। তেওঁলোকে ইতিমধ্যে আমাৰ চোতালত কাম কৰি আছে, আপুনি দেখিবলৈ পাইছে। আৰু গতিকে আমি ভাবিছোঁ অহা 2 বছৰৰ ভিতৰত আমাৰ তোৰণখন ভালদৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব। বাপ আমি শুনিবলৈ পাইছোঁ এই সত্ৰখনৰ প্ৰতিষ্ঠাত আপোনাৰ মাতৃৰ যথেষ্ট অৰিহণা আছে। কেনেকুৱা? আমাৰ মা মানে এজন সাংঘাতিক ভকতনী আছিল, পাঠকনী আছিল। লগতে আইগৰাকী আমাৰ 12বাসী আই যেনেকুৱা আছিল, 12টা গুণৰ অধিকাৰী আছিল। মোৰ মা মই নিজে কোৱাটো সমুচীন নহ'ব, গতিকে ৰাইজে নিশ্চয় জানে এই সম্পৰ্কে। মায়ে এই ক্ষেত্ৰত সত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক ল'ৰা হিচাপে আমাক যথেষ্ট মানে যিটো পিছৰ পৰা ছাপোৰ্ট দিব লাগে, যে আমাৰ 7জন ভাই ককাই খুৰা আমি সকলোৱে ভতিজাসকলে লগ লাগি সত্ৰখনক কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে মায়ে আমাক যথেষ্ট, তেখেত প্ৰয়াত হ'ল গয়াবালা অধিকাৰী। তেখেতে আমাক ৰাতিপুৱা উঠিয়েই কেনেকৈ আমি প্ৰাৰ্থনা কৰিব লাগে, প্ৰসংগ কেনেকৈ কৰিব লাগে, প্ৰসংগৰ আগত আমি কি কৰিব লাগিব, সত্ৰখনক মোচা কাচাৰ পৰা আদি কৰি যিমান মানে সহায় সহযোগিতা বা দিহা পৰামৰ্শ, এই দিহা পৰামৰ্শবোৰ দি গৈছিল। লগতে উৎসৱ পাৰ্বণবিলাকত কি কি নীতি নিয়ম আছে, এই নীতি নিয়মখিনি আমাক বৰ ধুনীয়াকৈ শিকাইছিল। আৰু লগতে সন্ধিয়া টাইম হোৱাৰ লগে লগে আমাক সৰুৰ পৰাই প্ৰাৰ্থনা গাব লাগে, বৰগীত গাব লাগে, সত্ৰীয়া নৃত্য কেনেকৈ কৰিব, ভৰতাল কৰিব লাগে কেনেকৈ, গায়ন বায়ন কেনেকৈ গাব লাগে, এই সম্পৰ্কে আমাৰ যিহেতু আমাৰ আইগৰাকী বৰপেটাৰ আছিল, বৰপেটা আমাৰ নাৰায়ণ দাস ঠাকুৰ তাৰ যে সত্ৰ আপোনাৰ গজিয়া সত্ৰৰ অতি নিকটৱৰ্তী, অতি সৰুৰ পৰা যে এই যে কালচাৰত ডাঙৰ দীঘল হৈছে আৰু সেই কালচাৰটো আমাৰ মাজত আনি আকৌ বিলাই দিছে। আইগৰাকীৰ কাৰণে আমি হয়তো আজি এনেকৈ ভগৱন্তৰ কথা অকণমান ক'ব পৰা হৈছোঁ।